এর কি বস্তু লিখে বুঝি না আবার এইটো আমাৰ কলমা হ্যাঁ কলিমা মানে আমাৰ লা ইলাহা ইল্লাল্লাহ মুহাম্মাদ ৰাসূলুল্লাহ। এটো মানে আপোনাৰ এটো ভাষাতে লিখিব লাগে নেকি? হ্যাঁ এইটোতো অৰবি হয়। আমাৰ অসমত এটো ভাষা নচলে মই জনাত। অৰবি কেলে নচলিব? ইছলাম অসমীয়া ভাষাই চলে। যোনে ইছলাম ধৰ্মত থাকিব সেইটো চলিবই। চলিব আপোনালোকে এতিয়া অসমত এতিয়া ইছলাম ধৰ্ম চলাল নহ'ব অসমত আপোনালোকে অসমীয়া আমাৰ ভাষা চলিব লাগিব, অসমীয়া চলিব লাগিব। যিহেতু অসমত আছে আপোনালোকে চৌদি আৰব যাওক য'ত যাওক আপোনালোকে সেইবোৰ পাকিস্তান যাওক য'ত যাওক আপোনালোকে এইবোৰ যি ভাষা লিখে আমাক ক'বলৈ ইয়াত আছে নেকি অসমীয়াত লিখক আপোনালোকে মাদ্ৰাছাৰ ৰুমত কি ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছে নেকি? আমি কেলে চলাম? কমিটিক আপুনি সুধিব লাগিব ন। সেইটো আপোনাৰ নামটো ৰাখিছে মাদ্ৰাছা কমপ্লেক্স। মাদ্ৰাছা কমপ্লেক্স ৰাখি পিনে আপোনালোকে এতিয়া কি আছে অকল জুৱেলাৰী অকল জুৱেলাৰী সেইটো কি হৈছে তাৰমানে? সেইটো কি ইয়াত মানে মাদ্ৰাছাৰ ৰুমত কিবা এটা হেৰি চলিছে নেকি? সুধিব লাগিব ন। অকল মানে তাত ৰাতি হ'লে নেকি জেহাদী কিবা এটা হেৰি হয় নেকি? এইটো একো নহয় ইয়াত অলপমান এইটো হিন্দী এইটো কি হয় এইটো মিলাবলৈ আমি ইয়াত মিলা এইটো খচৰ নহয় আমি গম পোৱা নাই কি স্কুলত আমাক এনেকৈ শিকাইছিলে নেকি? হাঁহ যি এইটো এনেকৈ শিকাইছিলে নেকি আমাক? পঠাই দিলোঁ নহয় এতিয়া এইটো আছে এইকেইটা নিজে চাই লবা দেই। সেইটো সেনেকে নিলিখে সেইটো সেনেকে শুদ্ধকে যদি অসমীয়া বা অসমৰ প্ৰতি যদি সন্মান আছে যদি ভালকে নিজৰ সন্মানে যদি কিবা এটা কৰিব বিচাৰিছে ভালকে